ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল মুন মাস্তি ব্লগছ। তো আপোনালোকক 2025 চনৰ 91 সংখ্যক ৰাস মহোৎসৱলৈ স্বাগতম। তো আজি হৈছে আজিৰ পৰা নলবাৰী ৰাস আৰম্ভ। তো আজি ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰিলোঁ। তো প্ৰথম আমি দিনৰ ভাগত অলপমান চাই আহোঁ নলবাৰী ৰাসত কি কি আয়োজন চলিছে, আৰু ইয়াৰ পিছত আমি ৰাতি আহিম। তো এইটো হৈছে নলবাৰীৰ হৰি মন্দিৰ য'ত ৰাস হয়। তো সেইটোৰ কাৰণে অলপ ভিতৰে যাম। ভিতৰত ইয়াতে কি আছে আগে চাই লওঁ, তাৰপিছত বজাৰ চাম। Which is why I love you so. Love to be in your love. তো ব্ৰিজৰ তলেদি যাই চাই আহিলোঁ। আহি কিনে য'ত মিনা বাজাৰ হয়, মেইন ৰাস হয়, তো সেই জাগাত যাবৰ কাৰণে হ'লে আহিলোঁ। তেতিয়া বৰ্তমান ট্ৰেফিক জাম চাওক। তো আজি ৰাস আৰম্ভ নহওঁতে ইমানখিনি জামটো বহুত সময় ৰখি ফাইনেলি আহি গ'লোঁ। আৰু এইবাৰ ব্ৰিজখনৰ মেইন ওপৰখিনি সেইখিনিও বহুত ধুনীয়া কৰিছে, সেইখিনিও দেখাম। তো প্ৰথম ধমধমা বাছনি য'ত মেইন বাজাৰ আছে সেইখিনি আমি চাই আহোঁ। তো ৰাসৰ মেইন বজাৰ এইখিনিতে ধমধমা বাছ ষ্টেণ্ডত তো এলা দোকান দেখা পাইছে। তো দোকানবিলাক চবেই মানুহে লাহে ষ্টাৰ্ট কৰিছে। তো এইখিনিত মেইন বজাৰ, মেইন ৰাসৰ বজাৰ আগতে হৰি মন্দিৰ ভিতৰত আছিল। এবাৰ ধমধমা বাছ ষ্টেণ্ডৰ ফালে যোৱাবাৰৰ পৰাই ধমধমা বাছ ষ্টেণ্ডৰ ফালে, আৰু ধমধমা বাছ ষ্টেণ্ডৰ এখন গেটো দেখা পাইছে। তো গেটগিলাক অলপমান যোৱাবাৰ অলপ বেলেগ কৰিছে। তো এইখিনি আৰু লগতে থিয়েটাৰো বহুতকেইখন থিয়েটাৰ দিব, আৰু থিয়েটাৰবিলাক শুনিছোঁ অনলাইন টিকেট দি আছে। তো আজি ৰাসৰ প্ৰথম দিনৰ প্ৰথম ৰাতি আপোনালোকে দেখা পাইছে গেট পুৰা লাইট চাইট জ্বলাই দিছে। তো ইয়াৰ পৰা আমি যাম হৰি মন্দিৰৰ ফালে। তো মই ধমধমা বাছ ষ্টেণ্ড আছিলোঁ, আৰু এখন হৈছে অভাৰ ব্ৰিজ। তো ইয়াৰ পৰা হৰি মন্দিৰত যাম, আৰু লগতে আমি যিটো ৰাম টিভি চিৰিয়েল নেশ্যনেলত ৰাম আৰু সীতা তেখেতসকলো আহিছে। তো যদি পাৰোঁ দেখাম। আৰু মই ৰাতি যিটো দৃশ্য দেখাইছিলোঁ এইখন অভাৰ ব্ৰিজৰ ওপৰত। তো বহুত ধুনীয়াকৈ এলেকা মেইন জেগা ফটো তোলাৰ কাৰণে এইখিনিত বহুতে বৰ্তমান ফটো তুলি আছে। তো আমি ইয়াৰ ফটোটো নুঠো, ভিডিঅ' কৰিছোঁ। তো পিছৰ পৰা এটা ভিডিঅ'টো মই বনাইছোঁ, যিহেতু এটা আগৰ ভিডিঅ'টো কৈছিলোঁ, ভিডিঅ'টো দেখাই দিয়া নাছিলোঁ, দেখাই দিলোঁ। তো এইটো হৈছে হৰি মন্দিৰটো। তো ৰাসৰ প্ৰথম দিনে ইমান মানুহ আপোনালোকে দেখা পাইছে, আৰু নেশ্যনেল লেভিত যিটো ৰাম আৰু সীতাৰ কেৰেক্টাৰত এক্টিং কৰিছিল, তো তেখেতসকলেও আহিছে, আৰু লগতে যন্ত্ৰমালা আহিছে। তো সেইটো কাৰণে মানুহবিলাক ৰখিছে। তো আপোনালোকে দেখা পাইছে মানুহ কিমান বেছি আছে।